নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ সুইট হোম ডায়েৰিজৰ অন্য এটা ভিডিঅ'লৈ। কেনে আছে আপোনালোক? মোৰো বৰ্তমান ভাল মানে ইমানো ভাল নহয়, ইমান ঠাণ্ডা পৰিছে আৰু এইকেইদিন ইটো সিটোকৈ ইমান কৰি থকা ঠাণ্ডাত একদম অৱস্থা নাই, অকণমান চৰ্দি লাগিছে। আৰু আজি হৈছে 29 ডিচেম্বৰ আৰু দুদিনৰ পিছতে সোমাব নতুন বছৰ। গতিকে সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনালোঁ। এইবাৰ সকলোৰে 31 কেনেকুৱা হয়, 1 জানুৱাৰী কেনেকুৱা হয় চাবলৈ ময়ো এক্সাইটেড হৈ আছোঁ। আৰু আমাৰ অৱশ্যে ইমান বিশেষ একো নাই, আমাৰ এইফালে খুব হাতী ওলাই আছে, গতিকে হাতীৰ উৎপাতত চাগে এইবাৰ 31 অকলেই খাব লাগিব আমি দুজনেই। হয়তো চাগে দাদাহঁত আহিব নোৱাৰিবও পাৰিবও পাৰে। আৰু দাদাহঁত অহাটো মানে প্ৰত্যেক বছৰে অহা হয়েই, এইবছৰ হাতীৰ যিহেতু উৎপাতটো অকণ বেছি, আহিবলৈ হয়ো খাব পাৰে। গতিকে এতিয়া আৰু এনেকেই 31 পালিব লাগিব। আৰু আপোনালোকে কেনেকৈ 31 চেলিব্ৰেশ্যন কৰে আমাক জনাব, আমি খুব ভাল পাওঁ আমাক জনালে। আৰু আমাৰ পৰিয়ালটোৰ বিষয়ে জানিবলৈ মই বেছি এক্সাইটেড হৈ থাকোঁ, কাৰণ ছাবস্ক্ৰাইবাৰখিনি কোন হয় মই ইমান ভালকৈ চিনি নাপাওঁ। গতিকে সকলোকে চিনি পাবলৈ, সকলোকে জানিবলৈ মোৰ বেছি মন যায়। নিজৰ চেনেলটোৰ মানুহখিনিক যদি নিজে চিনি নাপাওঁ ভাল নালাগিব ন। গতিকে সেই ঠিক তেনেকুৱা ধৰণৰ কথা চিনি পাবলৈ খুব মন যায়। আৰু সকলোৱে কমেণ্ট কৰিব, সকলোৰে নামবোৰ তেতিয়া চিনি পাম সকলোকে। সিমানেই আৰু কি ক'ম, আজি এতিয়া ঠাণ্ডা বতৰ, গতিকে আজি অকণমান মাংস বনাম চৌকাত। এই খৰি চৰি অকণমান ৰ'দ পৰিছে, তাতে ৰ'দাই দিছোঁ। এয়া জলফাই আচাৰ কৰিবৰ কাৰণে জলফাই ৰেডি কৰি থৈছোঁ। আৰু সেয়াই তেনেকেই দিনটো আৰম্ভ কৰোঁ। এতিয়া অকণমান চিকেন বনাম, চিকেনটো কেনেকৈ বনাওঁ তাকে অকণ দেখাম। বাকী চাই থাকিব ভিডিঅ'টো, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে লাগিলে। আৰু শেষত ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত মৰম আৰু ধন্যবাদ। এনেকৈ আমাক মৰম কৰাৰ বাবে বহুত ধন্যবাদ। গতিকে এতিয়া আমি কামত লাগোঁ, টাইমো হৈছে অকণমান, কামতো লাগোঁ। আৰু অলপ নহ'লে বেছিকৈ ঠাণ্ডা পৰি গ'লে বনাবলৈ খাবলৈ মন নাযাব। গতিকে সোনকালে কামকেইটা বনাই কৰি আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। বনাওঁতে লগ পাম অৱশ্যে। চিকেনটো কেনেকৈ বনাওঁ অকণ দেখাম মাজে সেয়াই আৰম্ভ কৰোঁ ভিডিঅ'টো, আৰু আপোনালোকে চাই থাকিব। আপুনি কমেণ্ট পঢ়ি আছে। আচ্ছা, এটা কথা কওকচোন, আপোনালোকৰ ৰামলালক বাৰু কেনেকুৱা লাগিছে? ৰামলালক কেনেকুৱা লাগিছে কওকচোন। এইটো আমাৰ ৰামলাল বহি আছে। राम राम भौजी, আজি কি খাবা? आज हम खाएंगे धनिया चिकन। ধনিয়া চিকেন। বতৰটো কেনেকুৱা লাগিছে? বতৰটো আজি একদম ৰোমেণ্টিক নে? ৰোমেণ্টিক, হট, মানে সেইটো হট নহয়, ঠাণ্ডা হট। খুব ধুনীয়া বতৰ। মানে তুমি বহুত ভাল সকলোৱে ইমান ধুনীয়া কমেণ্ট দিয়ে মায়াবিনীত, পঢ়ি পেলাই একদম মনটো ভাল লাগি যায়। মানে চবৰে বিভিন্ন মতামত, বিভিন্নজনৰ বিভিন্ন মতামত খুব ভাল লাগে। কোনে কেনেকুৱা পাইছে, কাক কেনেকুৱা ধৰণৰ কি লাগে, গোটেইখিনি আমি পঢ়িব পাৰোঁ, ভাল লাগে। চিৰিয়েলখন দিয়াৰ পিছতে লগালগ ইউটিউবটো খুচৰিবলৈ মন যায়, মানে টিভিত দিয়াৰ পিছতে খুচৰিব মন যায়। কিজানি ভাল কমেণ্ট, মানে লগে কমেণ্টবিলাক চাবলৈ মন যায়। কিন্তু ইউটিউবততো অকণ দেৰিকৈ দিয়ে ন কমেণ্টবিলাকতো দেৰিকৈ। কালি এপিছডটোত এটা ডাইলগ মানুহে চবেই লিখি আছে, প্ৰেমৰ সঁচা অৰ্থ কি ৰাধাক সুধিবা, ৰুক্মিণীক সুধিলে অধিকাৰৰ কথা ক'ব। চবেই সঁচাকৈ ভাল লাগিছে ডাইলগ, মজা লিখিছা, ধুনীয়া ডাইলগ লিখিছা, ধন্যবাদ। ভাল ডাইলগ লিখিছা। ইয়াত মই দিছোঁ আদা নহৰু আৰু জলকীয়া পিঁয়াজৰ পেষ্ট,
দি পেলাই এতিয়া অলপ ফ্ৰাই কৰি লওঁ। কেঁচা জলকীয়া সলনি শুকান জলকীয়াও দিব পাৰে। শুকান জলকীয়া দিলেও ধুনীয়া হ'ব। মই শুকান জলকীয়া গুড়া অকণমান দিম, কিন্তু এতিয়া কেঁচা জলকীয়া দিছোঁ। মই শুকান জলকীয়া নাই দিয়া। আমাৰ পৰিৱেশটো এবাৰ চাওক। কামৰ পৰা উঠি আহিলে এনেকুৱা এটা পৰিৱেশ চাবলৈ সদায় খুব ভাল লাগে। এয়া খৰি দম কৰি থোৱা আছে। এইয়া খৰি এয়া চব যোগাৰ পাতি কৰি লৈছে বাইদেৱে। তাৰপিছতে এয়া চৌকাত বাইদেউ। আজি বতৰটো সঁচাকৈ অকণো ৰ'দেই নোলালে, আকৌ কুঁৱলী পৰিছে হয়নে? দেখাই দিয়া সেইফালে কুঁৱলী ওলাব। এয়া আলু ফ্ৰাই কৰি থৈছে। এয়া বনাব ধুনীয়া চিকেন। আদা নহৰু ভাজি আছে, তলত খৰিৰ জুই, খাই লৈ লেপ লৈ থকা শুই। এতিয়া মাংসখিনি দিব ওলাইছোঁ। একো খানা নাই দেই ইয়াত, ডাইৰেক্ট দি দিছোঁ। মাংসত একো খানা নাই দেই, ডাইৰেক্ট দি দিছে। দি পেলাই লৰাই আছে। কৈ দিছোঁ আৰু ভইচ অভাৰ। এতিয়া মছলাখিনি দিলোঁ অলপ সময় ভাজিব লাগিব। তাৰপিছত দিম ধনিয়া। জুইত এটাই খালি প্ৰব্লেম হয় কি, আমাৰ মানে খৰিকেইডাল অকণমান কেঁচা, যাৰ ফলত মানে বাঁহ খৰি নহ'লে কাঠ খৰিকেইডাল অকণো নজ্বলে। আৰু এতিয়া সেইকাৰণে বাঁহ খৰি এডাল লগাই দিলোঁ। সেয়াই বাকী দেখাই আছোঁ। ভিতৰত মানুহজনে কৰি আছে বেঙেনা ফ্ৰাই, আৰু ভাতটো বহাই থোৱা আছে। দেখাচোন অকণমান লাহেকৈ আহিলে হ'ব। এইটো খাবা নেকি অকণমান এতিয়া? ফাইনেল লুক এইটো নহয়, আৰু আছে। এইটো খালি ফ্ৰাই হৈছে এতিয়া।
কি মাংস ভাজি টেষ্ট কৰিব এতিয়া কি কি দিব লাগে ক'বা আকৌ বুজিছে ব্ৰইলাৰটো জন্মতে সিজিয়াই কৃষ্ণ এইটো ফাইনেল নহয় আৰু আছে তুমি খাবলৈ মাংস লাগিছে ৰাখ দিব লাগিব ধৰিছে অলপ পানী দিলোঁ এতিয়া ঢাকি দিওঁ উতলিব লাগিব অকণমান আৰু অলপ দিওঁ গৰম পানী দিছোঁ দেই এতিয়া পূৰা উতলোৱাৰ সময়ত লগ পাম এতিয়া থওঁ এইটো উতলাৰ পিছত আৰু অলপ ধনিয়া দিম তাৰপিছত নিমখটো চাম আৰু চাই পেলাই আমি খোৱা টেবুলত লগ পাম এইটো আমাৰ ফাইনেল প্ৰডাক্ট ৰেডি হৈ গ'ল ধনিয়া চিকেন আৰু এতিয়া আমি খাম আমাৰ জুই লগত যেনে কৰা বেঙেনা ফ্ৰাই পিঁয়াজ নেমু আৰু ভোট জলকীয়া ৰেডি ভাত আৰু বহুত গৰম খাই উঠি লগ পাম দেই এতিয়া তামাম ব্যস্ত খালোঁ ভাত খালোঁ মাংস খালোঁ এতিয়া আমাৰ ছাৰে জ্বলা পাই কি খালে দৈ য়োগাৰ্ট বনাই খাইছে খুব জ্বলা পালে বোলে আৰু বতৰ দেখিছেনে একদম অৱস্থা নাই পূৰা পানী ধৰিছে বেছি সময় হোৱা নাই কিন্তু বতৰ একে আন্ধাৰ হৈ আহিছে এতিয়া আমি অকণমান জুই খুৱাওঁ ন খাই বৈ লৈছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিম বাই বাই